গাইজ মই সয়নিকা আপোনালোকক পুনৰবাৰ বহু দিনৰ বিৰতিৰ পিছত স্বাগতম জনাইছো মোৰ চেনেল গ্ৰীণ জেনেৰেশ্যন সৃষ্টিলৈ আৰু মই এখিনতে আপোনালোকক জনাও যে মোৰ চেনেলটো বিশেষ এটা কাৰণবশতঃ বহু দিন বন্ধ হৈ আছিল আসলতে মই পাছৱৰ্ডটো পাহৰি গৈছিলো আৰু বেলেগ এটা চেনেলত ব্যস্ত আছিলো গতিকে এটো চলোৱা হোৱা নাছিল আৰু ৰিসেন্টলি যোৱাকালি মই পুনৰবাৰ চেষ্টা এটা কৰি চালো আৰু খুলিবলৈ পাৰিলো অৱশেষত আৰু চেনেলটো এবাৰ কাস্টমাইজ কৰি লৈছো ভালকে আৰু নতুন নতুন কিছুমান ভিডিঅ'ৰে আপোনালোকৰ ওচৰত আহি থাকিম বুলি ভাবিছো গতিকে যিসকলে মোৰ ভিডিঅ' ইয়াতে আগতে চাইছিলে তেওঁলোকৰ বাবে জনাই দিছো যে মোৰ এটা ব্লগিঙৰ চেনেল আছে যিটোৰ নাম হৈছে সৃষ্টি অসম সয়নিকা আৰু মই তাৰে লিংকটো ইয়াৰে ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকৰ বাবে যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে তাত গৈ চাব পাৰিব মোৰ ব্লগসমূহ আৰু ইয়াতেও যি এটা উদ্দেশ্য লৈ গ্ৰীণ জেনেৰেশ্যন সৃষ্টি খোলা হৈছিল মানে মোৰ যিটো এনজিঅ' আছিল সেই এনজিঅ'ৰ হৈ আমি কিছুমান কাম কৰি আছিলো সেইবিলাকৰ বিষয়ে আকৌ কৰি যাবলৈ চেষ্টা কৰিম আৰু ইয়াত আপোনালোকক দি যাবলৈ চেষ্টা কৰিম ভিডিঅ'সমূহ গতিকে কানেক্টেড হৈ থাকিব আজিলৈ মাত্ৰ এখিনিয়ে কলো মোৰ সমু ভিডিঅ'টোৰ সৈতে আকৌ আহিম নতুন ভিডিঅ' লৈ নতুন কামসমূহ লৈ আপোনালোকৰ মাজলৈ আজিলৈ তেন্তে আহিছো মোৰ ইটো চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই লগ পাম আকৌ বাই বাই